হেৰা হেৰি আহিছে নেকি? নাই, আহিবৰ হৈছে। মঠ পৰা তেতেলী লৈ গেলি ঘৰখনলৈ অশান্তি নমাই আনিছে। আৰু সেইজনী আছে নহয়। তাইৰো বোলে এইবোৰ চলে। তাই হেনো এইবোৰত ৰাণী। ৰাণী? তাই মদ, ভাং, জোৱা, তাচ, ড্ৰাগছ, বেজী মৰাত এইবোৰত বোলে তাই বহুত পাকৈত। ৰাণী আৰু ইহঁত দুজন ৰজা। তিনিও ৰজা আনি লগ লাগি ঘৰখনলৈ অন্ধকাৰ নমাই আনিছে। তাইৰ মাক বাপেক নাই নেকি? আমি মাক বাপেক হাল থাকোঁতে ল'ৰা কি শিক্ষা দিছোঁ? তাকে চব ধুৰন্ধৰ বদমাছ। মই রানী 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 স্টেশনৰ তিনি ৰজা ৰাণী নিশাত থাকো আমি উৰি উৰি নিশাত মগন তিনি ৰজা ৰাণী আমি রানী 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 স্টেশনৰ তিনি ৰজা ৰাণী নিশাত থাকো আমি উৰি উৰি নিশাত মগন তিনি ৰজা ৰাণী আমি জগ জগ রেল বাজে হুপি হুপি ধোঁয়া ওরে রাতি নাই দিন নাই বটে চুহি পড়ি যা মোট ভাঙজুয়া আমি তিনি ভুয়া তাকবীর সিগারেট সমাজৰ তিনি মিছলিয়া ঠগবাজি টকাবাজি আৰু বদমাছি ৰেলৰ চিঞৰত উঠে আমাৰ দেন আছি বাগি ৰাতি নাই দিন নাই কৰো আমি মিছা ৰেলৰ চিৰিত পাৰ কৰো জীৱনটো যে মিছা তহঁতিও হলি ৰজা মই হলো ৰাণী আমি তিনিও মিলি খেলো ৰজা ৰাণী আমি দুয়ো হলো ৰজা তই হলি ৰাণী আমি তিনিও মিলি খেলো ৰজা ৰাণী 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 নিশাত মগন তিনি ৰজা ৰাণী আমি ৰজা ৰাণী আমি ও যুদ্ধ লাগিল রে যুদ্ধ লাগিল রে ও দুই বন্ধুৰ মাজত চুলিয়া চুলি অতি ভয়ানক যুদ্ধ ও যুদ্ধ লাগিল রে ও ৩০ টকীয়া গেলাটো মোৰ ৰাণী তই খালি কিয় ভাই ও তিনিকুণীয়া গেলাৰ টোপোলা চুলিয়া চুলি লাগিল ৰে যুদ্ধ যুদ্ধ লাগিল ৰে যুদ্ধ যুদ্ধ লাগিল ৰে ৰাণীক মাৰে বিজয়ে দুটা লাঠি বাংখা বছৰে বছৰে বাঢ়ি যাম মাৰে নাখায় বাপৰে নাখায় তহঁত হলি নিচাৰ ৰাজা ধুৰন্ধৰ পুত্ৰৰ ভয়ত বাটলৈ চকু ৰাখি মাকগৰাকী আজি ঘৰৰ কাম কৰিব লগা হৈছে দুখুনী মাকগৰাকীয়ে কিমান কষ্ট কৰি সন্তানক ডাঙৰ দীঘল কৰিলে কিন্তু তাৰ ফল আজি চকু পানী এই ক্ষুদ্ৰ দোকানখনেই এওঁলোকৰ একমাত্ৰ চলাৰ পথ কিন্তু দুই কুলাংগাৰ পুত্ৰৰ হাতত পৃথিৱী বুকনৰ দোকানত আজি লাল বাতি জ্বলিল জয় কালি তহঁত ক'ত গলি ৰাতিৰ কাৰণে মাল অলপো নাছিল ৰাজাৰ তাত গৈ লৈ আনিছো চলা তহঁতে মোক কিয় নকৰি মই গ'লো হয় নহয় আনিছো দে পাই যাবি ঐ দে অলপ খালি তোৰ মালটো দেখিছিলোঁ নহয় দে অলপ বেলেগ লৈছে তাই আজিকালি এই ল'ব দে কি আছে বিজয় লাইনটো লগাই দিওঁ নেকি দে বিজয় মোক সেইবিলাক নকবি দে জয়ক দি দে মোক মাল চালৰ কথা নকবি
মোৰ সেইবিলাক ঠাণ্ডা নাই দত ছোৱালীৰ পিছত ঘূৰে নেকি এই জয়ক দি দে ৰাণী জয়ক পতাই দে চালা বুঢ়াক মাৰি পেলাও নেকি অঁ বুঢ়া বুলি কওঁতে মনত পৰিছে কালি মই মালটো খাব নাপালোঁ নহয় বুঢ়াই খাই পেলালে চালা বুঢ়াক মাৰি পেলাওঁ নেকি চালা বুঢ়া মুখাৰ বেলেগ মাল খোৱা জোৰ হৈছে চালা কিবা খং উঠিব বুঢ়া বুঢ়ী চবকে মাৰি পেলাম চালা এই চালা বুঢ়া উপাৰ বহুত উৎপাত মাৰি পেলাওঁ নেকি চালা আহ আয়ু আজি বেয়া নিচা লাগিছে বে মোৰো লাগিছে বে আজি পানী খোৱাচোন আৰু নোখোৱা ভাতকেইটা সুখেৰে খাব নোৱাৰাত পৰিছো দুখৰ ভাত দিন নাযায় ৰাতি নোপোৱাই নাই নেকি চালা বহুত নিচা লাগিছে যে মোৰো বুঢ়া বুঢ়ী গ'ল গ'ল এই ধৰে মোক অলপ মাৰিয়া পেলাম চালা এই বুঢ়া বুঢ়ী মৰি গ'ল নেকি পৰি যাম পইচা যদি নিদিয়ে আজি কথা বেয়া আছে এই বুঢ়ী ক'ত গ'লি ৰাধিকা আৰু আমি কিমান দিন এনেকৈ জীয়াই থাকিম আমি দুয়ো মৰি যোৱাই ভাল আৰু এই পাখণ্ড দুটাৰ মুখ চাই থকাতকৈ মৰি যোৱাই ভাল আমি ঘৰ এৰি গুচি যাওঁ বোলা ঘৰখন এৰি ক'লৈ যাব ক'লৈ যাওঁ এ মাল দি ল সিহঁতে আহিবা কি উৎপাত কৰে আপুনি ঔষধটো খাই লওক পানী অলপ খাই লওক এতিয়া আপুনি অলপ ৰেষ্ট লওক শুই উঠাৰ পাছত মই গৰম চাহ একাপ বনাই দিম জয় ক ৰাণী নাই যে আজি মনটো বেয়া লাগি আছে কিয় সদায় থাকা আমাৰ লগত বেয়া চলাইছে ৰাণী সদায় থাকা তই তাইক ফোন কৰা নাই আজি নাই তাই মক্কাল পাইছে নতুন মক্কাল হয় নেকি আমাক পাত্তা নিদিয়ে দে মাল এক পেক দে শ্বটটো ল এই থু 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 তামাম নিচা লাগিছে বে দুপৰীয়া তইতো
পাও লৈছ সেইকাৰণে বেছি নিচা হৈছে ৰাইট অয়া গৈ দিওঁ ব'ল গৈ থাকোঁ আৰু ভাংখিনি ল'বে বহু ৰাতি হ'ল গৈ থাকোঁ মালৰ বটলটো অঁ ৰাতিৰ এন্ধাৰ গম গমীয়া চোৰ মাতালৰ সং ৰাতি কলা হাবি কলা কলা গম হাপ তাতকৈ কলা জাৰণি হেৰা ভাত হৈছেনে হৈছে যদি তাত আইতা ইহঁত আহি পোৱাৰ আগতে ভাতকেইটা খাই লওঁ নহ'লে ভাত খোৱা নহ'ব আৰু নাই হোৱা দাইল চব্জি বনোৱাই নাই দাইল চব্জি নাখাওঁ সুদা ভাতকেইটাকে দিয়া আজি ভাতকেইটাই সিজি অহা নাই ৰ'ব দাইল চব্জিটো দূৰৰে কথা ধেত তেৰি খাবা ভাত বাটলৈ যাওকচোন সিহঁত আহিব হৈছে হয় নেকি মই আহি আছোঁ অয়া আজি ঘৰত উৎপাত কৰিম আমাক পইচা লাগে বিনা পইচাত কাম নচলে পইচা আগত যাব পৰা নাই ঐ নাহে কিয় পাছফালেহে টানি ধৰিছে দেখোন ঘৰত দম দে আজি পইচা লাগে এই বুঢ়া ওলাই আহ ধৰ ওলাই আহ বুঢ়া তই চালি এই বুঢ়ী ওলাই আহ ঐ বুঢ়া হেই বুঢ়ী আহিছে পৰি নাযাবি এই বুঢ়ী আহিছে আহি গলি বুঢ়ী এই বুঢ়ী পইচা দে পইচা দে বুলি কৈছো পইচা দে পইচা দে তোৰ তাত থকা পইচাখিনি দে পইচা দে এই বুঢ়ী ধৰ বুঢ়ী এইফালে আগুৱাই পইচা দিবিনে পইচা লাগিব আজি পইচা ওলা বুলি কৈছো পইচা ওলা কান্দি দেখাই লাভ নাই পইচা লাগিব পইচা ওলা খং উঠাই নলবি লাগিবই পইচা দিবিনে দোকানৰ মাল বেছি লাগিবই পইচা ওলা বুঢ়া চৌৰা এই বুঢ়া ক'ত ওলা বুঢ়া এই বুঢ়া এই পইচা দে এই বুঢ়া পইচা দে মাল কিনিব পইচা নিচা কৰিব পইচা দে মূৰত বটল মাৰিম আহি গ'ল দোকানে বুঢ়া বুঢ়া আহিছে বুঢ়াক ধৰ পইচা দে আজি মোৰ তামাম নিচা লাগিছে ৰে নিচা লাগিছে চেণ্ডেল পাত কাণত আলাই ল আবে বুঢ়াই কি দেখাইছে বে পইচা কথা ক এই পইচা লাগিব আজি পইচা দে মাৰি পেলাম নহ'লে বুঢ়া মাৰি পেলাম পইচা দে মাৰি পেলাম এই মাৰি পেলাম এই ল
এৰি দে এৰি দে মাৰ মোক মাৰিলে ৰাধিকা মোক মাৰিলে নহ'লে আজি মাৰি পেলাম। ৱাৰ্ণিং দিছোঁ, পইচা দিবই লাগিব, নিচা কৰিব লাগে। ৰাধিকা ৰাধিকা বুঢ়ীক মাতিছে। কাক মাতিছ? কি লাভ হ'ব মাতি? ঈশ্বৰ, বুঢ়ীক নামাতে কাক মাতে? এই তহঁতে কি কৰিছা? তহঁত ইয়াৰ পৰা আঁতৰি যা। এই কোনে মাৰিছে? উঠক উঠক কোনেও মাৰা নাই। উঠক 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 উঠকচোন, বলকচোন বলক। ইয়াৰ পৰা কোনেও বলক। মাৰা নাই। বুঢ়ীয়ে বেয়াকে মাৰিলে, বেয়া দুখ পাইছো ভাই। কোনেও মাৰা নাই। এই বুঢ়ীয়ে এই পইচা দে। এয়া বল। হে ভগৱান, আমি কি পাপ কৰিছিলোঁ? আমাক যে তুমি ইমান কষ্ট দিছা। ৰাতিপুৱা গধূলি সদায় বন্তি জ্বলাওঁ। ভগৱান, আমাক মাৰি নিয়া। হে ভগৱান, নাই পাপ লাগিলেও দুখ লাগিলেও এই দুখন হাতেৰে মই সিহঁতক গলত টিপি মাৰি পেলাম। কি কৈছে আপুনি এইবোৰ? তেতিয়াহ'লে যন্ত্ৰণা সহ্য কৰি থাকা, অসভ্য আচৰণ, মাৰ পিট নীৰৱে সহ্য কৰি থাকা। ৰাধিকা,
শুই আছে তাৰ মাক বাপেকে বান্ধি থৈ দিছে চালা মদাহী জোৱাৰো ভাঙৰো খাব পালি ভাত এয়া মই খাই আছো ভাত খাবি ভাত খাবি আজি ভাত নাখালি আমি দুটা পুতেক চালা তই জোৱাৰো মদাহী ভাঙৰো ময়োতো কম নহয় চালা তোক লগুণা ভোকে আজি বান্ধি ৰাখিছে ন আজি তইতো ৰাতিপুৱাৰ পৰা লঘোণে আছ মইতো খায়ে আছো তই কাক হাঁহিছ এই সহা নাই অলপ মোক মেল 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 বঢ়িয়া এতিয়া চবাই দে কেনে মস্তি বাদামী আছে চকু বান্ধিব এতিয়া বুঢ়া বুঢ়ী চকু বান্ধিব দম নাই তই কেনেকৈ জান তই খাই আহিছ মইতো খাই আহিছো ময়ো ইনজেকশ্যন খাই লৈছো আহিছো। এয়াৰলাইনত গৈ মই ইনজেকশ্যন লৈ আহিছো মই খাই আহিছোঁ কিন্তু চকু বান্ধিব এই মোক দম নাই বন্ধা কোন বুঢ়া বুঢ়ীয়ে তই চাবি বুঢ়া বুঢ়ীক মাৰি পেলাম যদি মোক বান্ধিব আহে মোক কি নোৱাৰে কৰিবি মাৰি পেলাবি মাৰি পেলাম তাৰপিছত কি হ'ব নদীত পেলাই দিম কৰিছা এই আজি ৰাতি খতম দিম খতম দিম আজি বুঢ়া বুঢ়ীক চালা আমি ইনজেকশ্যন ল'বৰ কাৰণে পইচা নাপাওঁ হেই একো নাই মাৰ্ডাৰ ভালকে ভাত এসাঁজ খাব পইচা নাপাওঁ তৰ্পি থাক আৰে বুঢ়া বুঢ়ীয়ে জন্ম দিছিল কিয় যদি আমাক পুহিবই নোৱাৰে কিয় জন্ম দিছিল ৰাতি আজি আমি বুঢ়া বুঢ়ীক আজি ৰাতি বুঢ়া বুঢ়ী নাই জীৱন মদ ভাং চিগাৰেট এইবোৰে মানুহৰ জীৱনটো ভাল নকৰে ধ্বংসহে কৰে
মোৰ ল'ৰা দুটা ক্ৰমান্বয়ে বেয়াৰ ফালে আগবাঢ়ি গ'ল। কেতিয়াবা এনেকুৱা লাগি যায় বিষ হৈ মাৰি পেলাম নেকি, নে গলত চিপি মাৰি পেলাম। আজি কি কৰা যায়? মই ইহঁত দুজনক কষ্ট কৰি খুৱাই থাকোঁ আৰু মোক অকণমানো সহায় নকৰে। কেৱল মদ, ভাং, চিগাৰেট, বিড়ি, ড্ৰাগছ এইবোৰ আসক্ত হৈ ঘৰখন শেষ কৰিলে। নিজৰ জীৱনটোতো শেষ হ'লেই আমাৰ মাক দেউতাকহঁতৰো সুখ নোহোৱা হ'ল। আমি ঘৰৰ পৰা ওলাই যোৱাই ভাল হ'ব। ইয়াৰ দুটাক কাজেই মাৰি পেলাম। নালাগে আৰু সন্তান। এই সন্তানৰ মুখ চাই থকাতকৈ মাৰি পেলোৱাই ভাল। আজি দেখা যাওক কি কৰা যায়। ৰাধিকা, ৰ Radhika.
বৈষ্ণৱী বৈষ্ণৱী সুৰসুন্দৰী গোস্বামী সনাতন কৃষ্ণ দেৱ গোস্বামীৰ লখিমী বোৱাৰী সেই অঞ্চলটোত বহু ল'ৰা ছোৱালী ডাঙৰ মানুহ হোৱাৰ ক্ষেত্ৰত শহুৰ সনাতন কৃষ্ণ দেৱ গোস্বামীৰ হাত আছে বোৱাৰী বৈষ্ণৱীৰ কামে কাজে হাইলাখ শৌৰেকৰ দৰে আনক উপকাৰ কৰি বৰ ভাল পায় সঁচাকৈ ওচৰ চুবুৰীয়াৰ চকুত সনাতনৰ বোৱাৰীজনী হেনো দেৱীৰ দৰে সেয়ে আজিও তাৰ ব্যতিক্ৰম নহ'ল অসহায় পিতৃ মাতৃহালক বৈষ্ণৱীয়ে গাড়ীত বহুৱাই নিজ ঘৰলৈ লৈ আনিলে আপোনালোক বহক মই দেউতাক মাতি দি আছোঁ হ'ব হ'ব আৰু শৌৰেকক সকলো বিৱৰি ক'লে হয় নমস্কাৰ 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 বহক 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 ইতিমধ্যে মাজনী সকলোখিনি কথাই কৈছে হয় 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 আজি আপোনালোকে ইয়াতে থাকক কিবা অসুবিধা হ'লে জনাব আমি আছোঁ আপোনাক কি বুলি ধন্যবাদ দিম ইমান ৰাতি যে আপুনি আমাক আশ্ৰয় দিছে আপোনালোকৰ ঘৰত কোন কোন থাকে মোক তুমি বুলি ক'লেও হ'ব মোৰ পৰিবাৰ ল'ৰা বোৱাৰী আৰু অনুষ্কা মোৰ নাতি আমি থাকিলে অসুবিধা নাপায়তো নাই নাই কিয় অসুবিধা পাম আমি ভালহে পাম মোৰ নাতিটোৱে আপোনালোকক পালে বৰ সুখী হ'ব ৰ'ব মই মাতি দিওঁ অনুষ্কা গৈছো ককা অনুষ্কা তুমি পৰি যাবা ককা আইতাক দেখিছানে এয়া চোৱা ককা আইতা নমস্কাৰ নমস্কাৰ অঁ এয়া মোৰ পৰিবাৰ হয় নমস্কাৰ 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 ককা আইতা আমাৰ ইয়াতে থাকিব নহয় আজিৰ পৰা তোমাক ধুনীয়া ধুনীয়া সাধু কৈ থাকিব অ ককা মই আজিৰ পৰা নতুন ককা আইতাৰ লগতে শুম শুবা আকৌ এখেতসকলৰ ঘৰ আৰু আমাৰ ঘৰ জীৱন আমাৰ জীৱন ধিক্কাৰ অনুষ্কা তুমি অলপ ভিতৰলৈ যোৱা অনুষ্কা ভিতৰলৈ ব'লা মই অলপ আহি আছোঁ ৰ'ব আপোনালোকে আৰু এইবিলাক দুখ নকৰিব আমাৰ ইয়াতে থাকক আমি আপোনালোকক যিমানখিনি শুশ্ৰূষা কৰিব লাগে সকলোখিনি কৰিম আপোনালোকে চিন্তা নকৰিব আজিৰ পৰা আপোনালোক আমাৰ পৰিয়ালৰ সদস্য আপোনালোকে একো চিন্তা নকৰিব আমাৰ ঘৰতে থাকক চাহ লওক থোৱা আজি লিখা শেষ হ'বনে হ'ব বেছি নাই আৰু অলপমান বাকী আছে কি নাম দিম বুলি ভাবিছে কিতাপখনৰ মনলৈ নাম এটা আহিছে বাৰু কিনো ধুৰন্ধৰ ধুৰন্ধৰ ধুৰন্ধৰ